নমস্কাৰ বন্ধুসকল, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ SSLC পৰীক্ষাত আহিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ ৰচনা পুথিভঁৰাল। তো ব'লা তেনেহ'লে অলপ পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পুথিভঁৰাল আৰম্ভণি। পৰিচয়। মানুহে হাতত কলম লৈ লিখিবলৈ লোৱা দিনৰে পৰা পৃথিৱীৰ দেশে দেশে পুথি ৰচনা কৰাৰ প্ৰথা চলি আহিছে। মানৱ কল্যাণ সাধন আৰু উত্তৰ পুৰুষসকলৰ কাৰণে যি ঘৰত পুথি সংগ্ৰহ কৰি ৰখা হয় আৰু সুৰক্ষিত কৰি ৰখা হয় সেই গৃহকেই পুথিভঁৰাল বোলে। পুথি হ'ল মানুহৰ মগজু আৰু মানসিক উৎকৰ্ষ সাধনৰ সুফল। পুথিভঁৰাল মানুহৰ মগজু আৰু মানসিক সাধন কৰিবৰ কাৰণে অতি প্ৰয়োজনীয় সৰ্বোত্তম আহিলা। ই কল্পতৰু বৃক্ষ। একোজন অতি দৰিদ্ৰ লোকেও অতি কম খৰচতে পুথিভঁৰালৰ আশ্ৰয়ত অফুৰন্ত জ্ঞানৰ ভাণ্ডাৰৰ গৰাকী হ'ব পাৰে। ছপাযন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পাছৰ পৰা কিতাপ প্ৰকাশ কৰা সহজ হৈ পৰিল। মানুহে কিতাপ লিখিবলৈ নতুন প্ৰেৰণা পালে, যাৰ ফলত সমগ্ৰ পৃথিৱীতেই পুথিভঁৰালৰ সংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিলে। এতিয়া ২ নম্বৰতে লিখিব লাগিব পুথিভঁৰালৰ শ্ৰেণী বিভাগ। পুথিভঁৰালক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি। ১ নম্বৰ, ব্যক্তিগত পুথিভঁৰাল। জ্ঞান পিপাসু লোকসকলে নিজৰ ঘৰতেই নিজাববীয়াকৈ নিজৰ ৰুচি অভিৰুচি অনুসৰি কিতাপ কিনি যি পুথিভঁৰাল স্থাপন কৰে তেনে পুথিভঁৰালেই ব্যক্তিগত পুথিভঁৰাল। প্ৰয়াত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ, ডক্টৰ যোগীৰাজ বসু, ডক্টৰ মহেশ্বৰ নেওগ আদিৰ পুথিভঁৰাল উল্লেখনীয়। ২ নম্বৰ, শিক্ষানুষ্ঠানৰ পুথিভঁৰাল। বৰ্তমান যুগত প্ৰতিখন উচ্চ আৰু উচ্চ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত একোটিকৈ সৰু ডাঙৰ পুথিভঁৰাল থাকে। ৰাজহুৱা পুথিভঁৰাল। পৃথিৱীৰ প্ৰতিখন দেশতেই চৰকাৰীভাৱে ৰাষ্ট্ৰীয় পুথিভঁৰাল, ৰাজ্যিক পুথিভঁৰাল, জিলা পুথিভঁৰাল স্থাপন কৰা হৈছে। এই পুথিভঁৰালবিলাকত দেশৰ সকলো মানুহে পঢ়িব পাৰে। এইবিলাকত নতুন পুৰণি সকলো পুথি সংগ্ৰহ কৰি ৰখা হয়। ৪ নম্বৰতে, চলন্ত বা ভ্ৰাম্যমাণ পুথিভঁৰাল। পৃথিৱীৰ উন্নত দেশবোৰত এনে পুথিভঁৰাল আছে। চলন্ত পুথিভঁৰালৰ জৰিয়তে পাঠকৰ ঘৰত গৈ কিতাপ পঢ়িবলৈ দি আহে, আকৌ নিৰ্দিষ্ট সময়ত ঘূৰাই আনে। পুথিভঁৰালৰ মানি চলিবলগীয়া নিয়ম। লিখা পঢ়া কৰা মানুহৰ বাবে কিতাপ অমূল্য সম্পদ। পুথিভঁৰালত কিতাপ পঢ়িবলৈ কিছুমান নিয়ম মানি চলাৰ প্ৰয়োজন। পুথিভঁৰালৰ কিতাপ পঢ়িবলৈ প্ৰথমতে সেই পুথিভঁৰালত এটা মাচুল দি সদস্য হ'ব লাগিব। পুথিভঁৰালৰ পৰা পঢ়িবলৈ অনা কিতাপসমূহ সময়ত ঘূৰাই দিব লাগিব, অন্যথা জৰিমনা ভৰিব লাগিব। প্ৰতিজন পঢ়ুৱৈয়ে পুথিভঁৰালৰ পৰা অনা কিতাপ নষ্ট নোহোৱাকৈ ৰাখিব লাগিব। কিতাপত আঁচ টনা, চিয়াহী পেলোৱা, মাজত পাত ফালি ৰখা আদিৰ কাৰ্যৰ পৰা বিৰত থাকিব লাগিব। আপুৰুগীয়া পুথিসমূহ ঘৰলৈ অনা নিষিদ্ধ। এনে পুথিভঁৰালতে অধ্যয়ন কৰি আৱশ্যক মতে প্ৰয়োজনীয় অংশ টুকি ল'ব পাৰিব। পুথিভঁৰালৰ পৰা পঢ়িবলৈ অনা কিতাপ হেৰালে বা নষ্ট হ'লে মূল্য দিব লাগে, অন্যথা সদস্যৰ পদ বাতিল হ'ব পাৰে। এতিয়া লিখিব লাগিব পুথিভঁৰালৰ উপকাৰিতা। পুথিভঁৰাল মানৱ সভ্যতাৰ অৱদান। ছপাযন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পাছত পুথি লিখা আৰু প্ৰকাশ কৰা সহজ হৈ পৰিল। পুথিভঁৰালত যুগে যুগে প্ৰকাশ হোৱা পুথিবোৰ সংগ্ৰহ কৰি ৰখা হয়। কিছুমান কিতাপ এবাৰহে ছপা কৰা হয়। এনে কিতাপ কিছুদিনৰ পাছত বজাৰত কিনিবলৈ পোৱা নাযায়। দুষ্প্ৰাপ্য পুথিসমূহ পুথিভঁৰালৰ জৰিয়তে অধ্যয়ন কৰিব পাৰি। মানুহৰ জ্ঞান বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগে। আটাইবোৰ কিতাপ কিনি পঢ়া সকলোৰে কাৰণে সম্ভৱ নহয়। পুথিভঁৰালৰ সহায়ত আমি এটি সামান্য মাচুল দিয়ে
হাজাৰ হাজাৰ টকাৰ কিতাপ পঢ়িব পাৰোঁ। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী আৰু অন্যান্য লোকে পুথিভঁৰালৰ জৰিয়তে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে। উচ্চ শিক্ষাৰ বাবে আগ্ৰহী গৱেষণা কৰা লোকসকলে পুথিভঁৰালৰ সহায়ৰ অবিহনে গৱেষণাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে। জীৱনৰ আজৰি সময়খিনি কিতাপ পঢ়ি কটোৱাৰ এক বেলেগ আনন্দ আছে। এই ক্ষেত্ৰত পুথিভঁৰাল মানুহৰ প্ৰধান সহায়ক। বুদ্ধিৰ বিকাশ, চিন্তা শক্তিৰ বিকাশ আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে পুথিভঁৰাল মানৱ জাতিৰ পৰম বন্ধু। বৰ্তমান যুগ জ্ঞান বিজ্ঞানৰ যুগ। বৰ্তমান যুগ জ্ঞানৰ প্ৰতিযোগিতাৰ যুগ। আজিৰ ছাত্ৰই সাহিত্য, বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি সকলো বিষয়তে পাৰ্গত হ'ব লাগিব। বিভিন্ন বাতৰি কাকত, আলোচনীসমূহত প্ৰকাশিত বহু কথাৰেই ভূ ৰাখিব লাগিব। এই সকলো এজন ছাত্ৰৰ বাবে, এজন মানুহৰ বাবে কিনি পঢ়া সম্ভৱ নহয়। এই ক্ষেত্ৰত পুথিভঁৰালে আমাক সকলো ধৰণৰ সহায় আগবঢ়াব পাৰে। এটা ভাষা, এটা জাতি, এখন সমাজ সংস্কৃতিবান হৈ পৃথিৱীৰ জাতিসমূহৰ লগত খোজত খোজ মিলাই যাবলৈ পুথিভঁৰাল বৰ্তমান যুগৰ সৰ্বশ্ৰেষ্ঠ বন্ধু।